এইখিনি ইউটিউবত সঘনাই দেখি থকা এটা ৰেচিপি আৰু সেই ৰেচিপিটো দেখি মোৰ বনাবই মন গ'ল গতিকে আজি মই বনাবলৈ লৈছোঁ চিকেনৰ এটা টেষ্টি ৰেচিপি আৰু ৰেচিপিটো ইমান চিম্পল নাছিলে কাৰণে বনাওকৈ বহুত দিন লাগি গ'ল আৰু যি কি নহওক মই এতিয়া চিকেন অলপ আনি চিকেনখিনি ভালদৰে ধুই তাত মই এতিয়া নিমখ হালধি অলপ জালুকৰ পাউডাৰ আৰু তাৰ লগত দিলোঁ এফাল নেমুৰ ৰস আৰু ৰাফকৈ খুন্দি লোৱা আদা নহৰুৰ পেষ্ট আৰু এই গোটেইখিনি এতিয়া মই ভালদৰে হাতেৰে সানি মাংসখিনিৰ লগত আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এই মাংসখিনি হৈ গ'ল, এয়া মই ঢাকনাৰে ঢাকি আধা ঘণ্টাৰ কাৰণে এটা ছাইডত থৈ দিলোঁ আৰু তাৰ লগত এতিয়া দিবলৈ লাগিব মোক এটা পেষ্ট আৰু সেই পেষ্টটো হৈছে ধনিয়া আৰু পদুনাৰ। ইয়াতে মই ধনিয়া সৰহকৈ দিছোঁ আৰু ধনিয়াৰ আধা পদুনা দিছোঁ, তাৰ লগত দিছোঁ জলকীয়া 4টামান আৰু পিঁয়াজ 4টামান। এই গোটেইখিনি দি মই মিক্সিত ভালদৰে খুন্দি ল'লোঁ, খুন্দি এটা পেষ্ট হৈ গ'ল। এই পেষ্টটো এটা বাতিত কাঢ়ি এতিয়া মই ইয়াত দিম অলপমান দৈ আৰু ক্ৰীম। দৈখিনিৰ পৰা পানীটো আঁতৰাবৰ কাৰণে মই এখন কাপোৰেৰে দৈখিনি চেপি ল'লোঁ আৰু তাৰ লগত মই এতিয়া ইয়াত ফ্ৰেছ ক্ৰীম এড কৰিলোঁ আৰু এই গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'ম যাতে ইয়াতে কোনো গোটা গুটি নাথাকে। এইখিনি ভালদৰে মিক্স হৈ যেতিয়া যাব তেতিয়া মই ইয়াতে অলপ শুকান মছলা এড কৰিব লাগিব আৰু তাৰ কাৰণে মই এয়া দিছোঁ অলপমান জালুকৰ গুড়ি আৰু আপোনাৰ ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা। এই গোটেইখিনি দি লৈ পেলাই মই ভালদৰে আকৌ পেষ্টটো লৰাই ল'ম যাতে গোটা গুটি কোনো কাৰণতে ৰৈ নাযায়। এই গোটেইখিনি হৈ যেতিয়া যাব তেতিয়া মই ইয়াতে যোনখিনি মেৰিনেট কৰি থৈছিলোঁ চিকেন, এই চিকেনখিনি ইয়াতে দি পেলাই মই 2 ঘণ্টামান সময়ৰ কাৰণে থৈ দিব লাগিব। এয়া মোৰ মেৰিনেট কৰি থোৱা চিকেনখিনি এতিয়া মই ইয়াত এপিচকৈ দি ভালদৰে এই পেষ্টটো মাংসৰ লগত যাতে মিলি যায় তাৰ কাৰণে হেতাৰে লৰাই পকৰাই 2 ঘণ্টামান সময়ৰ কাৰণে ইয়াতো থৈ দিম যাতে মাংসখিনিৰ ভিতৰত এই পেষ্টটো ভালদৰে সোমাই যায়। এয়া 2 ঘণ্টাৰ পিছত মোৰ এই চিকেনখিনি ৰেডি হৈছে বনাবৰ কাৰণে আৰু মই খালি এই পেষ্টটোৰ পৰা চিকেনখিনি আঁতৰাই এখন থালত আগতীয়াকৈ লৈ ল'ম, নহ'লে সেই ৰসটো বেছিকৈ তেলত যাব আৰু ভাজিবলৈ অলপ অসুবিধা হ'ব। আৰু একদম ভিডিঅ'টো যেনেকৈ দেখুৱাইছে তেনেকৈ বনাবলৈ ট্ৰাই কৰিছোঁ। এতিয়া এয়া চিকেনখিনি মোৰ কাঢ়ি হৈ গ'ল। এতিয়া মই এখন কেৰাহীত অলপ তেল দি লৈ পেলাই এই মই চিকেনখিনি ভাজিবলৈ ষ্টাৰ্ট কৰিম। চিকেনখিনি মই এপিচকৈ দি লৈ পেলাই কম ফ্লেমত, জুইৰ ফ্লেমটো কম হ'ব লাগিব নহ'লে অতি সোনকালে পুৰি যাব, সেইটো কাৰণে জুইৰ ফ্লেমটো কমকৈ দি লৈ এতিয়া মই এইখিনি ভাজিছোঁ আৰু ঢাকনাখনো মাৰি দিছোঁ যাতে সিজে ভালদৰে। আৰু এনেদৰে কৰাৰ পাছত 10 পৰা 15 মিনিটমান সময় লাগিব আপোনাক ভাজিবলৈ আৰু ভাজি হোৱাৰ পিছতে চাওক মাংসৰ কালাৰটো চেঞ্জ হৈছে আৰু সিজিছে। যিহেতু সি তাতে অলপ মানে পেষ্টটো লাগি আছিলে সেয়েহে পটককৈ ধৰি যোৱাৰ নিচিনা হয় বা ৰঙা ৰংটো হৈ গৈছে, কিন্তু মাংসটো আচলতে ভালদৰে ভিতৰৰ পৰা সিজিছেও। এতিয়া মই যোনখিনি ৰৈ গৈছিলে পদুনা আৰু ধনিয়াৰ পেষ্টটো, সেই পেষ্টটো মই মাংসখিনিৰ ওপৰত দি দিলোঁ। মাংসখিনিৰ ওপৰত এয়া পেষ্টটো দি লৈ পেলাই ভালদৰে হেতাৰে মই এইখিনি মিক্স কৰি দিছোঁ আৰু 15 মিনিটমান সময়ৰ কাৰণে এই পেষ্টটোৰ সৈতে মাংসখিনি উতলিবলৈ দিম যাতে পেষ্টটোৰ লগত মাংসখিনি ভালদৰে মিলি যায়। চাওকচোন ইমান ধুনীয়াকৈ উতলিছে। উতলা হোৱাৰ পাছত 15 মিনিটমান সময়ৰ কাৰণে এনেকৈ মই উতলিবলৈ এৰি দিছোঁ আৰু উতলা হোৱাৰ পাছতে আজি মোৰ কাৰণে ৰেডি হৈ গ'ল আফগানী চিকেনৰ ৰেচিপিটো।